हेलो गुड मर्निंग रातिपुवाई ब्लग दी आरम्भ करिम भाबिलो मोर ब्लग बनवार इमान एटा अभिज्ञता नाइ तथापिओ बनाम बुली भाबिलो तो बोलक आज रातिपुवाई मैं कि करो आपनालोকক देखुवाम मैं मोर फ्रेंडजनी घरत गई आसो ताई दुटामान बस्तु आছিলে दिबोलै ताई एक्चुअली CRPF जब करे तो ताई आहिसे सो बोलक देखुवाई आसो गई आसो एखने आछे आमार गाँव मोर लगत आपनालोकेও बोलक अलप सलपকৈ देखुवाবলৈ যত্न কৰিম आमार गाँवखনৰ दृश्यটি मानुहे रातिपुৱা कापोर धुई मेलिले या चाওকচোন सबफाले गছ गছনি या ভাল লাগে যেতিয়া গাঁৱৰ মাজত এনেকে থাকো কৰবাত যাব যেতিয়া যাওঁ ধৰ নিজৰ গাঁওখনলৈ বহুত মনত পৰে কাৰণ দেখিছে নহয় ইমান ধুনীয়া না গাঁওখন ইয়া জকালি ৰাতি অকস্মাতে ইমান বৰষুণ দিলে যে পানী জমা হৈ গ'ল দেখিছে নে যিটো ঢেৰেকনি মাৰিছে ৰাতি প্ৰভু মোৰটো বহুত ভয় লাগে মানে এনেকুৱা লাগে এতিয়াই যিটো পোহৰ দেখো নহয় একে বুকু চুকু চাট মাৰি যায় ক'ত যা কি কৰিছা হেই দেখিছা নে उठा उठा ভালে দেখিছে গাঁৱত থাকিলে এইবিলাক খুতৰীয়া কলমুজি পাই সব খাবলৈ পাৰি এনে গাঁৱত থাকাৰ সুবিধা বহুত কচু ঢেকিয়া সব পাই সিজনত ঢেকিয়া কচু আহি আহি মোৰ ফ্ৰেণ্ডজনী ঘৰ পালোহি আৰু এইটো আপোনালোকে চিনি পাবই চাগে সংগীতা বি ভ্লগছত একচুৱেলি মোৰ বাৰ ভ্লগছ হয় তাত তাই ওলাই থাকে বাৰু সিহঁতৰ কাষৰ ঘৰতে সিহঁতৰ তো বলক গৈ আছো সিদিনা ৰাতি মই সিহঁতৰ ঘৰত থাকিলোঁ তো মই জোতা পিন্ধি আহিছিলোঁ ৰাতিপুৱা জোতা পিন্ধি যাবলৈ ঘৰলৈ ভাল নালাগিল কাৰণে তাইৰে স্লিপাৰটো পিন্ধি গ'লোঁ তো এতিয়া তাইৰ স্লিপাৰটো বৰ ডাঙৰ ভিজে সেইকাৰণে মই ওচৰ হাতত নলৈ মোৰ নিজৰ যোৰ হাতত লৈ তাইটো মই পিন্ধি আহিছোঁ এতিয়া তাইক দি যাম পালোহি আৰু পাই গ'লোঁ সিহঁতৰ ঘৰ সিহঁতে চবে আগফালে বহি আছে জনী ইয়াতো জনীও আছে দেখিছে জনীকতো চবেই চিনি পায়েই জনী মাৰ বুলি চাওঁ এয়া টিকুলু বাবু এয়া কাৰোবাক লাগিলে জনাব দেই এতিয়াৰ পৰা বুকিং কৰিবলৈ এইয়া দীপা বায়ে দগী পোৱালীকেইটাক কিবা খুৱাইছে কি খুৱাইছে এইটো এইটো কালি যাবগৈ এইটো কালি লৈ যাব বাচ্চা এইকেইটা খাবলৈ কাৰণে চাচোন তাইৰ ঘৰ আহি পালোঁ অলপ দেৰি বহিলোঁ কথা বতৰা পাতিলোঁ এতিয়া তাই বোলে অকণমান এনেই আমাৰ চেণ্টাৰ ফালে মানে আমাৰ চেণ্টাৰ মিছা আমি ওলাই যাওঁ চা এইফালে এইজনী বিউটিফুল পাই আমি এতিয়া যাম চাই থওঁ আপোনালোকেও ব'লক আমাৰ লগত আমি যাবলৈ ৰেডি এতিয়া মই স্কুটিখনত বহিম তাই চলাব সদায় তাই ড্ৰাইভাৰ মই বহিহে যাওঁ এইফালে আমি ওলালোঁ আহি আহি আমি মিছা পাম আৰু এয়া আমাৰ মিছা চেণ্টাৰ পাম গাড়ী গৈ আছে চলো মিছা দলং পাম এইফালে কাম চলি আছে ন ইমান ধুনীয়া ন চাপাত বাগান আমি আহি আহি কেলিডেন যোৱা ৰাস্তা ন এইটো শ্বৰ্টকাট ৰাস্তা হয় ইয়াৰ পৰা অলপ দূৰ গ'লেই 3 কিলোমিটাৰ মানৰ পাছতেই কেলিডেন পায় চব ইমান ধুনীয়া দৃশ্য ইয়াতে আমি ফটো চটো উঠিম অলপমান সময় পাৰ কৰিম বুলি আহিছোঁ ভাল লাগি যায় ন ভাল দেই তিনি চাৰিটা জেগা 2000কে দি আহিলোঁ ন ইয়াতকৈ অকণ আগত আহিছিলোঁ ন পানী আছে চাহপাত বাগানৰ কিবাটো
সঁচাই বহুত ভাল সেউজীয়া হ'লে সঁচাই বহুত ভাল লাগে ন সি আমি কণতে ৰাখিলোঁ এই ওপৰত যাম ন আমি ইয়াত অকণ গৈ কৰি চাওঁ বা দৌৰ মাৰিছে মই দৌৰ মাৰো বিকো না তইহে জানো পাৰিবি না জাপ মাৰ 1 2 3 এই কণৰ পৰা যাম মই জাপ নামাৰো ফালেদি খোজকাঢ়িয়ে যাম সন্ধিয়া হৈ গ'ল কিন্তু মানে ৰিলছ বনাবলৈ গান বিচাৰি বিচাৰি পচন্দে নহয় আমুকিৰ সেয়া প্ৰেক্টিচ কৰি আছে দেখিছেনে ৰিলছ বনাই হৈ গ'ল সেইদৰে বনোৱাই নোহোৱা নিচিনা হৈ গ'ল আৰু এতিয়া আমি ঘৰ যাওঁ যাওঁগৈ আৰু ভালে গ'ল মানুহবিলাকে গ'লৰ কাৰণে ছাগলীয়ে খাব জানো এইটো ছাগলীকে নাচাই দিম ঘোঁৰা নিম নে কি কয় বৰচুম কাক খুৱাব এইটো ছাগলী খায় নেকি তিতা নাপায় তিতা নহয় জানো ভিডিঅ'ৰ কাৰণে খোৱাটো ফাৰ্ষ্ট যে এইটো এটা লৈছোঁ কালা কান এতিয়া চাইজটো চাওক কালা কান হেল্ল' গাইজ ঘৰ আহি পালোঁ বহুত সন্ধিয়া হৈ গ'ল সেইটো কাৰণে অহাৰ ৰাস্তাকণ নেদেখালোঁ আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টি ভাল পাব আৰু শেষলৈকে চাব আৰু যদিহে ভাল পায় তেনে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব তো বাই বাই